নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কংকনাই পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। আৰু এতিয়া আহি আছোঁ আমি টাউনলৈ, বিশেষ কেইটামান বজাৰ আছিল কৰিবলৈ, আৰু এতিয়া আহি আছোঁ। ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, যিহেতু বহুত দিন হ'ল ভিডিঅ' নিদিয়া, আৰু মোৰ বিশেষ গা ভাল নাছিলে, তাৰ বাবে ভিডিঅ' দিব পৰা একদম নাছিলোঁ। তাৰ বাবে ক্ষমা কৰিব সকলোৱে, আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে। তো আমি যাওঁ এতিয়া। আৰু আমি আহি ৰাস্তা পোৱাহি নাই, আৰু আমি আহি পেলাই কি কৰিলোঁ, এইখিনিতে ৰৈ অকণমান ৰিলচ বনালোঁ, আৰু বনাই মেলি আকৌ আহি আছোঁ। কিন্তু দেৰি হৈছে, কিন্তু ৰিলচ বনাবলৈ এৰি দিয়া নাই হা। আৰু এইফালে চাওক, এই দুজনী দেখিছে বাৰু, চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। গাড়ীৰ পৰা নামিলোঁ, আৰু এতিয়া নামি আহি আছোঁ বিশাললৈ। তো আমি গৈ লওঁ, তাৰপাছত লগ পাই আছোঁ। চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে, আৰু যিসকল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো এইফালে বাক কোনে কোনে চিনি পাইছে কমেণ্ট কৰি জনাব, আৰু বাৰ ভিডিঅ' যদি চোৱা নাই প্লিজ চাব। নমিনব্যা ভ্লগ বুলি আছে, আৰু বা আহিছিল আমাৰ ঘৰত। বা মোৰ জেঠাই ছোৱালী হয়।
বজাৰ কৰি হৈ গ'ল, দুটামান সৰু সুৰা বস্তু কিনিলোঁ আৰু এতিয়া যাওঁ, দুটামান বাহিৰত কিনিবলৈ আছে, সেইকেইটাও কিনি ঘৰ গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকিব একদম শেষলৈকে। টাউনৰ পৰা আহি অথনি আৰু ভিডিঅ' কৰা নহ'ল। এতিয়া মই বনাবলৈ লৈছোঁ মটৰ পনীৰ। মটৰ পনীৰ বনাবলৈ মই প্ৰথমে অকণমান ঘিউত বিলাহী, নাৰিকল, খিচমিচ, অকণমান আদা, ইলাচি, দালচেনি সকলোবোৰ অলপ গলি যোৱালৈকে ভাজি ল'ম আৰু এইখিনি ঠাণ্ডা কৰি মিক্সিত পেষ্ট বনাই ল'ম। আৰু এইফালে এয়া পেষ্ট হৈ গ'ল। আৰু যেতিয়া মই বিলাহীখিনি ভাজি আছিলোঁ তেতিয়াই জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি, অকণমান হালধি সকলোবোৰ দি দিছিলোঁ। এইফালে পনীৰ ভাজা তেলতে আৰু অকণ তেল দি গৰম হোৱাত পাঁচফোৰণ দুটামান দি পেষ্টখিনি দি দিলোঁ আৰু এইখিনি ভালকৈ ভাজি থাকিম যেতিয়ালৈকে তেল চাইডে চাইডে বিৰিঙি নাহে তেতিয়ালৈকে ভাজি থাকিম। আৰু মই ইয়াত আৰু অকণমান জলকীয়া গুড়ি দি দিলোঁ, মই মানে দিয়া অকণমান কম হ'ল আৰু এইখিনি এতিয়া ভাজি থাকিম। অলপ ভাজ খাইছে আৰু এতিয়া মটৰখিনি দি আৰু আকৌ ভাজি থাকিম। মটৰখিনি ভালকৈ ধুই দি দিছোঁ আৰু এয়া ভাজি আছোঁ। এইফালে এয়া ভাজা হৈ গ'ল, চাইডেদি তেল বিৰিঙি আহিল আৰু এতিয়া ইয়াত পানী দি দিম আৰু মই লাহে লাহে পানী দিছোঁ অলপকৈ আৰু এনেকৈ অলপকৈ পানী দিলে গ্ৰেভিখন বেছি ডাঠ মানে ভাল হয় আৰু ডাঠ হয় আৰু আপোনালোকে যিমান ইচ্ছা সিমানটো দিব পাৰে পানী, কিন্তু এইটো গ্ৰেভিটো অলপ ডাঠকৈ ৰাখিলেই ভাল লাগে খাবলৈ। আৰু এয়া মই পানী দি এইখিনি পনীৰখিনি দি দিম, উতলিবলৈ দিম তাৰ পাছত। আৰু এয়া চাওক হৈ গ'ল মোৰ পনীৰ আৰু ইয়াত মই ধনিয়া কাটি দিলোঁ শেষত আৰু অকণমান ঘিউ দিলোঁ নমোৱাৰ আগে আগে আৰু এয়া মটৰ পনীৰ হৈ গ'ল। আৰু চাওক একদম জোখত হৈছে গ্ৰেভিটো আৰু এয়া ৰুটি আৰু পোলাওৰ লগত খাবলৈ বহুত ভাল হয় আৰু বহুত টেষ্টি হয়। যোনে যোনে পিঁয়াজ নহৰু নাখায় এনেকৈ বনাই চাব পাৰে। অকল মই ইয়াত আদা দিছোঁ আৰু গৰম মছলা দিছোঁ আৰু ইলাচি দালচেনি দিছোঁ আৰু জলকীয়া গুড়ি দিছোঁ, সেয়াই, বেছি একো মছলা দিয়া নাই আৰু খাবলৈ বহুত টেষ্টি হয়। আপোনালোকেও বনাই চাব পাৰে এনেকৈ। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। যদি ভাল লাগিল প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। বাই বাই।